কচাইখানাৰ ছাগলীজনীয়ে কৈছোঁ। কথা তৰুণ মজুমদাৰ, আবৃত্তি ভাৰ্গৱ শৰ্মা। মই কচাইখানাৰ ছাগলীজনীয়ে কৈছোঁ। কিছু সময় আগতে মই পঘামুক্ত হ'লোঁ, হয়তো আৰু বেছি পৰ নাই। মালিকক মই বহুত বিশ্বাস কৰিছিলোঁ। মোৰ আজন্ম বিশ্বাসক তেওঁ বিক্ৰী কৰি দিলে। তেওঁ নাভাবিলে ময়ো যে ভাবিব পাৰোঁ। মই কান্দিছিলোঁ, তেওঁ নেদেখিলে, হয়তো দেখিছিল। মই চাই আছোঁ। মালিকৰ চেহেৰাৰ এজনে মোৰ লগৰটোৰ মাংস লৈ গ'ল। মোৰ জোৰকৈ চিঞৰিবৰ অধিকাৰ নাই। পৰাধীন জীৱনৰ অৰ্থ ক'ত? ভাবিছোঁ হয়তো মোৰ জীৱন নাই। মই এক খাদ্য। কচাইজনে মোৰ ডিঙিত ধৰিছে। হয়তো মোক নিবলৈ মালিকৰ চেহেৰাৰ কোনোবা আহিছে।